গুড মৰ্ণিং এভৰিৱান। বৰ্তমান সময় হৈছে 6:01। মই ঘৰৰ পৰা ওলাই আহিলোঁ 5টা বজাতে আৰু বৰ্তমান আছোঁ মই এতিয়া মৰাণত। মৰাণ যাব ওলাইছোঁ যোৰহাট। এতিয়া আমি বৰ্তমান মৰাণৰ পৰা ওলাইছোঁ আৰু এয়া আজি দেওবৰীয়া বজাৰ। এইবোৰ দেখিছে আপোনালোকে, এইবোৰত মাল আহিছে নগাঁৱৰ পৰা আৰু আমাৰ ব্যৱসায়ীসকলে লৈছে মাল লৈ এতিয়া যিবোৰ গাঁৱলীয়া অঞ্চলত থাকে ব্যৱসায়ীসকল, সেইসকলে গাড়ী লৈ আহিছে মাল লৈ যাবৰ কাৰণে। এইবোৰ দেখিছে কাৰ্টুনত আহিছে। এতিয়া আমি বজাৰৰ পৰা ওলাই মৰাণৰ পৰা ওলাইছোঁ ডাইৰেক্ট চিধা। এতিয়া আমি যাম শিৱসাগৰ। মৰাণৰ পৰা বৰ্তমান খটখটি পাৰ হৈ আহিলোঁ আৰু আমি ৰাতিপুৱা ওলাইছিলোঁ প্ৰায় 5টা বজাত। 5টাৰ পৰা 6টা বাজি গ'ল মৰাণ পাওঁতে, যিহেতু আমাৰ গাঁৱলীয়া ৰাস্তাবোৰ বৰ ভাল নহয়। তো মৰাণলৈ ৰাতিপুৱা অহা কাৰণ হ'ল আজি বজাৰৰ দিন। এইফালে চাহ গছ, অসম চাহৰ কাৰণে বিখ্যাত চাহে। আমি বৰ্তমান পাইছোঁহি চেপন চকলীয়া। তেল অলপ ভৰাবলৈ আহিছোঁ, ভৰাই লওঁ। ডিমৌ পামগৈ আৰু এতিয়া বৰ্তমান ডিপুৰ পৰা ওলাইছোঁ। তাৰ পৰা আমি পামগৈ ডিমৌ। ফাইনেলি আমি ডিমৌ পাইছোঁহি। এয়া ডিমৌ চাৰিআলি। মোবাইল দিব নোৱাৰে। আমি বৰ্তমান পাইছোঁহি ৰাজমাৰী। শিৱসাগৰ পাই গ'লোহি, শিৱসাগৰ বাইপাছ। এতিয়া আমি যাম এইফালে। বৰ্তমান পাইছোঁহি নামদাং শিলৰ সাঁকো। কাকজান পাই গাড়ীখন পাৰ্ক কৰি দিলোঁ। এতিয়া আমি কিবা এটা খাবৰ কাৰণে আগৰলৈ যাওঁ, ভোক লাগি আহিছে। তো এতিয়া আহিছোঁ আমি দোকানলৈ। এই দোকানত বাইদেউহঁতে পুৰি খাবলৈ লৈছোঁ। বাইদেউহঁতে এয়া দিলে মটৰ, তাৰপৰা এয়া পুৰি। এয়া কাকজান উচ্চ মাধ্যমিক আদৰ্শ বালিকা বিদ্যালয়। ইয়াত আজি এক্সাম আছে। এক্সাম দিব মোৰ লগত অহা দাদাই। তো এক্সাম চেণ্টাৰলৈ যাওঁ। এক্সাম শেষ হৈ গ'ল আৰু ওলাই আহোঁতে চেক কৰিছে সকলোকে। আমি কাকজানৰ পৰা ঘূৰি আহি বৰ্তমান তেওঁক পামগৈ এতিয়া। আৰু মোৰ লগত আছে এইফালে বৰুৱা শান্তনু। আজি কি আছিলে? ফৰেষ্ট গাৰ্ডৰ এক্সাম। কেনেকুৱা হ'ল? বৰ হাৰ্ড কুৱেশ্যন আহিছে, তথাপিও পোৱাকেইটা কৰিছোঁ আৰু ঠিকে আছে। কাকজানৰ পৰা হোটেল বিচাৰি বিচাৰি শিৱসাগৰ পালোহি। খাবলৈ হোটেলত বাজেটে নিমিলে।
ফাইনেলি ডিমৌ পালোহি এতিয়া খাবৰ কাৰণে যাওঁ ফাইনেলি খোৱা বোৱা হৈ গ'ল এতিয়া আমি যাম মৰাণ ডিমৌৰ পৰা আহি যাওঁতে হঠাৎ এটা এক্সিডেণ্ট দেখিলোঁ আমি খাই বৈ ওলাই আহি আছিলোঁ হঠাৎ ৰাস্তাত দেখিলোঁ এটা এক্সিডেণ্ট হৈ গ'ল গাড়ীখন দুইখন নিজৰ ছাইডতে আছিলে এখন পাঞ্জাৱ বডি আহি আছিলে পাঞ্জাৱ বডিখন নিজৰ ছাইডত আহিছিলে লেফ্ট ছাইডত আৰু এইফালৰ পৰা এতিয়া গাড়ীখন মানে ইফালৰখন ছাইড কৰিব ক্ৰছ কৰিব যাওঁতে মানে এইফালে পাঞ্জাৱ বডিখনত লাগি গ'ল ৰাইট ছাইডে আহি পিনে চপাই দিলে তো আগচোৱা তাৰপৰা সেই গাড়ীখনত লাগি আহি ডিভাইডাৰৰ ওপৰত উঠি গ'ল গাড়ীখন মানুহকেইজনে বিশেষ দুখ পোৱা নাই তেনেকৈ মই এতিয়া বৰ্তমান আহি ঘৰ পালোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ